শিক্ষামন্ত্ৰীৰ পদত্যাগে সুনিশ্চিত কৰিব পাৰিবনে যুৱ প্ৰজন্মৰ ভৱিষ্যত? এজন ধৰ্মেন্দ্ৰ প্ৰধান যাব, কিন্তু আন এজন শিক্ষামন্ত্ৰী আহিলে পেপাৰ লিক বন্ধৰ গেৰেণ্টি দিবনে? দেশৰ কক্ৰোচ নাছুৰবান্দা জেনজি প্ৰতিবাদকাৰীৰ এটাই কথা, আন্দোলন চলিয়েই থাকিব। লিখিতভাৱে চৰকাৰৰ আশ্বাসেও শান্ত কৰিব পৰা নাই কক্ৰোচক। গৃহমন্ত্ৰীৰ নিৰ্দেশত অনুষ্ঠিত হ'ল কক্ৰোচ কেন্দ্ৰীয় চৰকাৰৰ বৈঠক। কক্ৰোচে দিয়া চৰ্ত অনুসৰি দিল্লী আৰক্ষীয়ে উঠাই ল'ব প্ৰতিবাদকাৰীৰ ওপৰত আৰোপ কৰা গোচৰ। পেপাৰ লিকৰ পিছতে ছুইচাইড কৰা শিক্ষাৰ্থীৰ পৰিয়ালকো কেন্দ্ৰই দিব মোটা অংকৰ সাহায্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফেচবুক লাইভত ক'লে, পেপাৰ লিকেৰে জড়িতসকলক দিয়া হ'ব কঠোৰ শাস্তি। চলিত লোকসভাৰ অধিৱেশনতেই কঠোৰ আইন অনাৰ প্ৰতিশ্ৰুতি। লাগিল জেং এইখিনিতে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত কক্ৰোচে কৰিব আন্দোলন। কিন্তু কক্ৰোচে চৰ্ত দিলেও বৰ্তমানলৈ ধৰ্মেন্দ্ৰ প্ৰধানে কৰা নাই পদত্যাগ। 24 জুলাইৰ কেবিনেট বৈঠকৰ পাছতেই একশ্যন মুডত শিক্ষামন্ত্ৰী প্ৰধান। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত নেশ্যনেল টেষ্টিং এজেন্সিৰ 47 গৰাকীকৈ বিষয়াক কৰিলে বৰখাস্ত। পেপাৰ লিক সন্দৰ্ভত তথ্য লাভৰ পিছতেই চাকৰিৰ পৰা উলিয়াই দিয়া বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত। বৈঠকৰ পাছত বৈঠক হ'ব, কিন্তু সমাধান শিক্ষামন্ত্ৰীৰ পদত্যাগে দিবনে? চেহেৰা সলনিয়েই প্ৰকৃত সমাধান নহয়, সমগ্ৰ ছিষ্টেমতেই শুধৰণি আনিব লাগিব।